স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ভালে থাকক, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এতিয়া বাজিছে ইভিনিং 6:30 আৰু মই এতিয়া ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিব নোৱাৰিলোঁ যিহেতু এইকেইদিন যিহে গৰম পৰিছে। সেইটো কাৰণে এতিয়া মই ভাবিছোঁ ব্লগটো আৰম্ভ কৰিম। মই ইভিনিং টাইমত কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো। আৰু যিসকল মোৰ চেনেলটো প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে পিছত আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ঠিক আছে, তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গুণে হাই বুলি কৈ দিয়া আকৌ গুণগুণে। হাই। কি পাইছা? কি পাইছা? বুবুই বুবুই পাইছা? তুমি কি পাইছা? কি বগৰী? বগৰী পাইছা? তাত বগৰী নালাগে ন, তাত ফুলহে লাগে। ফুলহে হয়, বগৰী নহয়, ফুল হয়। এইটো বগৰী, এইটো বগৰী নহয় বেটি, ফুল হয়। কোনটো? বগৰী ছিঙি লৈ আনা, এটা ছিঙি লৈ আনা বগৰী। বগৰী এটা ছিঙি লৈ আনা। লৈ আনা। পালা দিয়া। থেংক ইউ। ববৰী লাগিছে নি? লাগিছে। তুমি খাবা? খাবা?
অঁ খাবা অঁ তুমি পাৰা অঁ পাৰা তুমি বুবই পাৰা অঁ ভালকৈ ভালকৈ অঁ ভাল আজি দোকানলৈ যাওঁতে দেউতাই পুঠি মাছ এখিনি পাইছিলে বজাৰত এই আনি পিনে এনেকৈ এতিয়া শুকুৱাইছে চালনীত তলত জুই দি আছে ইয়াৰ তলত পাৰি দিছে চালনীখন তলত পাৰিছে বিলঙনি তাৰপিছত মাছখিনি ধুনীয়াকৈ পেটু চেটু কাঢ়ি পিনে এনেকৈ শুকুৱাই আছে দেউতাই শুকান মাছ টেষ্টি ইয়ামি নি ইয়ামি ইয়ামি হয় কি খাইছা চিচি গুটি পেলাই চাওঁ ইয়াম 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 নে অঁ তিতা 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 মিঠা হে এতিয়া মা আৰু মই অকণমান ওলাই আহিছোঁ আৰু গুণগুণকো লৈ আনিছোঁ অকণমান ফুৰিবলৈ আজি এই জেগাডোখৰ অকণমান আপোনালোকক দেখাম মই আমাৰ এই জেগাডোখৰত বিশেষ চাবলগীয়া বস্তু একো নাই ওচৰতে ষ্টেচনটো আছে শিমলুগুৰি চ' ইভিনিং টাইমত ইয়াৰ মানুহবিলাক চব তাতে ওলাই আহে ফুৰিবলৈ চ' আমিও যাওঁ তাকে এয়া মোৰ পাছফালে দেখিছে মানুহ এইবিলাক চব এইবোৰ ইভিনিং সময়ত চব ওলাই আহে এনেকৈ ফুৰিবলৈ তাৰপিছত এয়া গুণগুণ এতিয়া আমিও যাওঁ অকণমান আপোনালোককো দেখাম ষ্টেচনটো আমাৰ ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আমি গৈ আছোঁ মই আগে আগে মা আৰু গুণগুণ পাছে পাছে গৰম কিন্তু পূৰা পৰিছে আকৌ দেই এইকেইদিন নাযাবা দেই পাতিখন নাযাবা ভেকুলি ওলাব ব'লা 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 তলৰ ৰাস্তাটোৱেদি আহি পিনে এতিয়া আমি ষ্টেচনৰ ওপৰলৈ উঠিছোঁ এইখন মেইন গেট নহয় মেইন গেটখন অকণমান আগত আছে আমাৰ ঘৰৰ ৰাস্তাটোৰ মাজেদি এটা ৰাস্তা আছে সেই মাজেদি আমি এতিয়া এইটো ষ্টেচনৰ মাজত উঠিছোঁ ইফালে আছে মেইন ষ্টেচনটো সিফালে আৰু এইফালে আছে আমাৰ ঘৰটো এইফালে গ'লে আমাৰ ঘৰটো মানে তলেদি এতিয়া আমি ওপৰেদি ঘৰলৈ যাম সেইবোৰ নহয় মা বোলে আমাৰ ঘৰত আছে নহয় চব পৰি যাবা আজি দুদিনমান আগতে এই ষ্টেচনটোত ইমানেই মানুহ হৈছিল মানে খোজ দিবলৈ জেগা নহয় এই সন্ধিয়া সময়খিনিত এই ওচৰ পাজৰ সকলো মানুহখিনি ইয়ালৈ ওলাই আহে খোজ কাঢ়িবলৈ কিন্তু এতিয়া সেইটো বন্ধ কৰি দিলে ৰেলৰ প্ৰশাসনে আমি যোৱা ছাইডটোত নহয় মোৰ ছাইডত হয় ইমানেই মানুহৰ খোজ দিবলৈ জেগা নহয় মানে চ' এতিয়া কৰোণাৰ কাৰণে মানুহৰ সমাগমটো ভাল নহয় সেইটো কাৰণে এতিয়া ৰেলৰ প্ৰশাসনে সেইটো বন্ধ কৰি দিছে বন্ধ কৰি থৈছে আমাৰ লাইলে যাবই নোৱাৰে কেলে পৰিবা পৰি যাবা দে হা চাওঁ এইফালে চাওঁ এইফালে এইফালে চোৱা এইফালে চোৱা এইফালে চাই দিয়া ৰ'বা ৰ'বা পৰি যাবা দৌৰ নামাৰিবা পৰি যাবা শুনি পৰি যাবা আৰে পৰি যাবা
ছোৱালী তো আমি ফুৰি মেলি আহিলোঁ, আহি অকণমান দেৰি বহিলোঁ, বহি পিনে এতিয়া বাজিলে 8:30। মই ভাত বনাবলৈ ভিতৰলৈ আহিলোঁ। আজি আমাৰ গধূলি সাজত আছে পাৰ মাংস আৰু কলডিল বনাম। শাক কটা মেলা হৈ গ'ল। তো এতিয়া মই কেৰাহী পাতি লৈছোঁ। ৰেচিপিটো আপোনালোকক শ্বেয়াৰ নকৰোঁ, মই এনেই ওপৰে অকণমান দেখাম, যিহেতু চবেই জানেই পাৰ মাংস আৰু কলডিল বনাবলৈ। আৰু পুঠি মাছ আছে। মই আপোনালোকক দেখাইছিলোঁ যে শুকোৱা পুঠি মাছ, তো পুঠি মাছ আনিছিলে, তাৰে অলপমান শুকুৱাই দিলে আৰু কেইজনীমান মই এতিয়া গধূলি খাবলৈ কাৰণে ফ্ৰাই কৰি আছোঁ। আনফালে আৰু এখন কেৰাহী পাতি ল'লোঁ। কেৰাহী গৰম হোৱাত মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱাত পিঁয়াজ, আদা, নহৰু, হালধি, নিমখ, তাৰপিছত তেজপাত এইবিলাক চব দিয়া হৈ গ'ল। দি পিনে এয়া ভাজি আছোঁ।